ওয়েলকাম টু আসাম টেক ইনফো চেনেল। আসাম টেক ইনফো চেনেললৈ আপোনালোক পুনৰবাৰ স্বাগতম জনাইছোঁ। বন্ধুসকল আপোনালোকে ইতিমধ্যে নেট দুনিয়াত বহুত পাই আছে যে KYC ৰেচন কাৰ্ড থকা ব্যক্তিসকলে KYC কৰিব লাগিব। তো বস্তুটোনো কি, মই একচুৱেলি এইটোৰ বিষয়ে আপোনালোকক অৱগত কৰাৰ বাবে ভিডিঅ'টো বনোৱাৰ উদ্দেশ্য। তো বন্ধুসকল, আপোনালোকৰ যিসকল ব্যক্তিৰ ৰেচন কাৰ্ড আছে, তো প্ৰত্যেকগৰাকী ব্যক্তিয়ে KYC কৰিব লাগিব। কথাটো ময়ো কৈ আছোঁ, KYC কৰিব লাগে। তো KYC বস্তুটোনো কি, আপোনালোকে অনলাইন কৰিব নে অফলাইন কৰিব না কি কৰিব, আপোনালোকে হয়তো নাজানে বস্তুটো। তো বিশেষকৈ বস্তুটো হ'ল, আপোনালোকে যিজন ডিলাৰৰ পৰা আপোনালোকে ৰেচন লয়, তেওঁলোকৰ যিটো এটা পোষ্ট মেচিন আছে, তাৰ থ্ৰুতহে আপোনালোকে KYC কমপ্লিট কৰিব পাৰিব। তো আপোনালোকে কৰিবলগীয়া একো নাই, আপোনালোকে জাষ্ট আপোনালোকৰ যিটো ডিলাৰ হয় তাতে যাব, আধাৰ কাৰ্ডটো লগত লৈ যাব, আপোনালোকৰ ৰেচন কাৰ্ডটো লৈ যাব, লৈ গ'লে সিহঁতে আপোনাক যিটো KYC পদ্ধতি হয় সিহঁতে কৰি দিব, বাকী একো নাই। আৰু যদি আপোনালোকৰ KYCটো আছে নাই, আপোনালোকে ষ্টেটাছ যদি চেক কৰিব খোজে, তো আপোনালোকে এইটো ছাইটত যাই আপোনালোকে চাব পাৰিছে, এইটো ছাইটত যাই আপোনালোকে গোটেইখিনি তথ্য পাই যাব। ৰেচন কাৰ্ড ডিটেইলছ, আপোনাৰ KYC আছে নে নাই, গোটেইখিনি তথ্য ইয়াতে পাই যাব। তো ভিডিঅ'টো মই নিশ্চিত ডাঙৰ নকৰোঁ, মেইন উদ্দেশ্যটো এইটোৱে আছিল, KYC বস্তুটোনো কি, আপোনালোকে কেনেকৈ কৰিব। তো আশা ৰাখিছোঁ মই আপোনালোকে মই দিয়া তথ্যটো পাই আপোনালোকে জানিব পাৰিলে বা বুজিব পাৰিলে KYCটো